সকলোবোৰ কাম হৈ গ'ল দুপৰীয়া সাজু বনাই থৈছো তোৰ যাবৰ সময় হ'লেই নেকি মই সময়টোৱে চোৱা নাছিলো পাই হয় বাইদেউ আপোনাক মানে মোৰ কথা এটা ক'ব আছিলে কি কথা কচোন পইচা পাতি কিবা দৰকাৰ হৈছে নেকি পইচা পাতিৰ কথা নহয় বাইদেউ আপুনিতো যথেষ্টখিনি দিয়েই আচলতে দুদিনমানৰ পৰা মোৰহে গাটো বৰ এটা ঠিক নহয় অকণমান জিৰণি ল'লে কিজানি ভাল পাম সেইকাৰণে ভাবিছোঁ এসপ্তাহমান ইয়ালৈ নাহোৱেই নেকি কামলৈ আপোনাক আগতে সুধি লওঁ বুলি ভাবিছিলোঁ তই আকৌ বৰ বেয়া সময়ত ছুটি লোৱাৰ কথা ভাবিলি নহয় কাইলৈতো মোৰ ল'ৰাটোৱে আহি পাবহি লণ্ডনৰ পৰা সি অহাৰ পিছততো মোৰ ঢেৰ কাম ওলাব নহয় তাক বিধে বিধে বনাই খুৱাব লাগিব মইনো ক'ত পাৰিম সেইবোৰ তই নহ'লে যে মোৰ বহুত দিগদাৰ হ'ব সেইটো কথা যদি যেনে তেনে হ'লেও আহিবই লাগিব হ'ব দিয়ক বাইদেউ আজিলৈ আহোঁ আৰু যা পাহৰি নাযাবি আকৌ কাইলৈ সি আহি পাবহিয়ে সোনকালে আহিবি সেইকাৰণে কঁকালটো যে ইমান বিষ বহিলেও বিষাই শুলেও বিষাই থাকিবই নোৱাৰা হৈছোঁ মা তোমাৰ ইমান গা বেয়া তুমি মিনতী আণ্টিক কিয় নকলা আণ্টিয়ে বুজিলেহেঁতেন নহয় তোমাৰ যে গাটো ইমান বেয়া কেনেকৈ যাব পাৰিবা কাইলৈ কোৱাটো মই কৈছিলোঁ বাৰু মিনতী বাইদেউ মানুহজনী বৰ বেয়া নহয় কথাবোৰ বুজে কিন্তু মোৰ আকৌ গাটো বৰ বেয়া সময়ত বেয়া হ'ব পালে নহয় তেওঁ ল'ৰাটো লণ্ডনৰ পৰা আহিব মানুহজনী অকলে নোৱাৰিব নহয় ঘৰৰ শতসোপা কাম আছে গোটেইখিনি মইহে কৰোঁ ল'ৰাটো অহাৰ পিছত তেওঁৰো যথেষ্ট দিগদাৰ হ'ব সেইকাৰণে যাবই লাগিব বুজিছ মা তোমাক মই কেনেকৈ যাব দিম বাৰু নালাগে তুমি যাব তোমাৰ জেগাত ময়ে গুচি যামগৈ লাগিলে কিন্তু তই ইমান পঢ়া শুনাৰ মাজত কেনেকৈনো যাব পাৰিবি হ'ব দিয়া মা পঢ়াখিনি যেনে তেনে মেনেজ হৈ যাব কিন্তু তুমি যে ইমান কষ্টত আছা মই তোমাক কেনেকৈ পঠিয়াম বাৰু কামলৈ নালাগে ময়ে যাম মিনতী আণ্টিহঁতৰ ঘৰত কাইলৈ মা মই পালোহি নহয় দাদা আহি পালেহি আপুনি কোন বাৰু মই মানে বাবাটো আহি পালাহি মই অকণমান এনেই বিছনাখনতে পৰোঁতে কেতিয়ানো টোপনি গ'লো গমেই নাপালোঁ আহা ভিতৰলৈ আহা আকৌ মা আহিছোঁ কিন্তু এই ছোৱালীজনী কোন হয় বাৰু আগতে দেখা নাই যে কেতিয়াও এইজনী আমাৰ সাবিত্ৰীৰ জীয়েক আকৌ মাকে কাম কৰিবলৈ আহিব পৰা নাছিলে কাৰণে জীয়েককে পঠিয়াই দিলে যাচোন যা বাবাটো আহি পালেহি নহয় কফি একাপ ভালকৈ বনাই থগে ঠিক আছে বাৰু কি হ'ল তাই যোৱা ফালে ভেবা লাগি চাই আছো যে ব'ল আকৌ মা ব'লা ইমানবোৰ খানা কেনেকৈ বনালা মা হয় ইমান যে ভাল হৈছে খাবলৈ মায়ে এইবোৰ বনাব পাৰিব জানো কি যে ক দাদা এইবোৰ মায়ে বনোৱা নাই নহয় সেই কাম কৰা মানুহজনী জীয়েকজনীয়েহে বনাইছে তাই বনাইছে নেকি সঁচাকৈ ছোৱালীজনী হাতখন বহুত ভাল দেখোন তাই বাৰু সদায় আহে নেকি ইয়ালৈ এনেই মাকজনীয়ে আহে মাকৰ বেমাৰ হোৱাৰ কাৰণে জীয়েককে পঠিয়াই দিছে আৰু কেইদিনমান কাম কৰিব মাকে ভাল নোপোৱালৈকে মাকৰ বেমাৰ বুলি কওঁতে মই তাইক কৈয়ে পঠিয়াইছোঁ যে ল'ৰাটো আহিব মই অকলে নোৱাৰোঁ ইমানবোৰ কাম ওলাই সেইকাৰণে চাগে জীয়েককে পঠিয়াই দিলে বৰ ভাল কাম কৰিলা মা পিছে ছোৱালীজনীক দেখি মই ধৰিবই পৰা নাছিলো তাই যে আমাৰ ঘৰত কাম কৰিবলৈ আহিছে ইমান মৰম লগা দেখিবলৈ আৰু পঢ়াটো বহুত ভাল হয় সেইদিনা সুধোতেহে গম পালো বিকম কৰি আছে বোলে একাউণ্টছত লোকৰ ছোৱালীক ভাল দেখিবিয়ে পঢ়া শুনাত নিজৰ পঢ়া শুনাত মন থাকিলেহে ইমান দেৰিৰ পৰা ট্ৰাই কৰি আছো এটা কেলকুলেশ্যন উলিয়াবলৈ মাথাটো বেয়া হৈ গৈছে দেই দাদা আপোনাৰ কাৰণে চাহ আনিছিলোঁ তুমিহে নেকি মই আকৌ তুমি অহা গমেই পোৱা নাছিলো চৰি দেই বেয়া নাপাবা অথনিৰ পৰা কেলকুলেশ্যন এটা মিলাব পৰা নাই জানানে মাথাটোৱে বেয়া হৈ গৈছে হয় নেকি আপুনি যদি বেয়া নাপায় মই এবাৰ চেক কৰি চাওঁ নেকি কিজানি পাৰোঁৱে চিয়ৰ কিয় বেয়া পাম বাৰু তুমি চোৱাহিচোন অথনিৰ পৰা এইটোতে ফচি আছো জানানে কিবা হ'ল প্ৰব্লেমটো ধৰিবই পৰা নাই আপুনি দেখোন এভাৰেজটো ওলোৱাই নাই এভাৰেজ নুলিয়ালে এইটো কেলকুলেশ্যন ভুল হ'ব নহয় মাই গড মই ইমান দেৰিৰ পৰা এইটোত লাগি আছিলো তুমি যে এবাৰ চায়েই উলিয়াই দিলা আনচাৰটো কেনেকৈ বুজি পালা বাৰু থেংক ইউ ছ' মাছ তুমি সঁচাকৈ বৰ চোকা ছোৱালী হয় দেখোন পিছে মই তোমাৰ নামটোহে নাজানো কি হয় বাৰু তোমাৰ নামটো মোৰ নামটো বৈদেহী ইমান যে ধুনীয়া নাম তোমাৰ দাদা মই আপোনাক চাহ দিবলৈ আহিছিলোঁ আপুনি চাহ খাব দেই মোৰ কাম কৰিবলৈ আছে অলপমান মই যাওঁ এতিয়াহে দেখিলো ল'ৰাটো বা মিনতী তোৰ ল'ৰাটো দেখোন আৰুৱে হেণ্ডচাম হৈ গ'ল লণ্ডন গৈ তো আকৌ আমাৰ অভিষেক এতিয়া মষ্ট এলিজিবল বেচেলৰ ইন টাউন
ইমান ভাল জব, ইমান ধুনীয়া লুকছ, ছোৱালী চাগে লাইন লাগি গৈছে হয়নে অভিষেক? আণ্টি এইবিলাক আপোনালোকে কি কৈছে বাৰু? লাজেই দিছে মোক। একো মিছা কথা নহয় অভিষেক। আমাৰ পম্পীয়ে যে সুধিয়ে থাকে অভিষেক আহিছেনে নাই বুলি। তুমি আহিবাচোন নহ'লে আমাৰ ঘৰলৈ এপাক, পম্পীয়ে বৰ ভাল পাব। আণ্টি বেয়া নাপাব দেই, মই সঁচাকৈ বহুত বিজি হৈ আছোঁ এইকেইদিন, মই যাব নোৱাৰিম। আণ্টি সকলোবোৰ কাম কৰা হৈ গ'ল। ৰাতি সাজু ৰান্ধি ফ্ৰিজতে ভৰাই থৈছোঁ, আপোনালোকে গৰম কৰি খাব। আজি তেনেহ'লে যাওঁ আৰু মই, কাইলৈ মানে মোৰ পৰীক্ষা এটা আছে। অঁ ঠিক আছে, হ'ব দে যা। ৰ'বাচোন বৈদেহী, এতিয়া দেখোন সন্ধিয়াই লাগিলে। ইমান ৰাতিখন অকলে যাবানে? ৰ'বা নহ'লে মই তোমাক গৈ থৈ আহোঁগৈ। এই নালাগে নালাগে দাদা, মোৰ কাৰণে কষ্ট কৰিব নালাগে, মই পাৰিম দিয়ক যাবলৈ। একো কষ্ট নহয় বৈদেহী, ব'লা মোৰ লগত, মই থৈ আহিমগৈ। বাহ মিনতী, তোৰ ল'ৰাটোৰ দেখোন কথাই বেলেগ। মোৰ ঘৰলৈ ইনভাইট কৰোঁতে তাৰ হাতত টাইমেই নাই, আৰু এতিয়া এই কাম কৰা ছোৱালীজনীক ঘৰত ড্ৰপ কৰিবলৈ গৈছে। চকু থাকিও অন্ধ নহবি মিনতী, চাবি আকৌ এই কাম কৰাজনীৰ লগতে ঘূৰোতে ফুৰোতে তাইকে ভাল পোৱা হৈ যাব। পিছত বিয়া পাতি আনিলে নকবি আকৌ আমি ৱাৰ্ণ কৰা নাছিলোঁ বুলি। এনেও লণ্ডনৰ পৰা অহা ল'ৰা, তাতে টকা পইচাও ইমান। তই একদম ঠিক কথা কৈছ ভাৰ্গৱী, সঁচাকৈ মই একদমেই কথাটো গুৰুত্ব দিয়া নাছিলোঁ। ইমান যে বুৰ্বক হ'ব লাগেনে মই? ল'ৰাটোক এই ছোৱালীজনীয়ে মুহি পেলাইছে। তাইৰ কথা ক'লেই তাৰ মুখত যেনেকৈ হাঁহি বিৰিঙি যায় ময়ো দেখিছোঁ, কিন্তু ধ্যানহে দিয়া নাছিলোঁ। আমাৰ চাৰ্কলত চবকে জনাব লাগিব মিনতীয়ে কাম কৰাজনীকে বোৱাৰী বনাবলৈ সাজু হৈছে বুলি। পাগল হৈছে নি ভাৰ্গৱী? নহ'ব নহ'ব, এই কাম কৰা বাইজনীক মোৰ ঘৰৰ বোৱাৰী? ছি, মই ভাবিবও নোৱাৰোঁ। এইজনীক কাইলৈ মই কামৰ পৰা উলিয়াই দিম। কি বুলি ভাবিছে তাই? মা, তুমি ইয়াত গান গাই আছা? অ বেটা উঠি না, চাহ খালানে? তুমি তোমাৰ ফ্ৰেণ্ড কেইজনী কথাত আহি ইমান বেয়া কাম এটা কৰিবা বুলি মই সঁচাকৈ ভবা নাছিলোঁ। তুমি বৈদেহীক কিয় কামৰ পৰা উলিয়ালা? তুমি নাজানা নেকি তাহাঁতৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা? সকলোবোৰ জানো, আৰু তাই নিজৰ কৰ্মৰ ফলেই পাইছে। তাই কি ভাবিছিলে বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব আৰু তাই পাই যাব? মই বহুত ভালকৈ জানো এই ৰাস্তাৰ ভিকহুবিলাকে ধনী ল'ৰা দেখিলে জালত ফচাব বিচাৰে। এইবোৰ তুমি কি কৈছা মা? বৈদেহী তেনেকুৱা ছোৱালী নহয় বুলি তুমিও বহুত ভালকৈ জানা। তাই নিজৰ কামৰ লগতে মতলব ৰাখে, তাই এনেকুৱা একো ধান্দা নাই। উল্টা মইহে তাইৰ প্ৰেমত পৰিছিলোঁ, তাইৰ ইন'চেঞ্চ, চিম্প্লিচিটি আৰু তাইৰ ইণ্টেলিজেঞ্চ দেখি। এইবোৰ তই কি কৈ আছ? চেঞ্চত আছনে? সেইজনী এজনী কাম কৰা ছোৱালী হয়। তোৰ আৰু তাইৰ সম্বন্ধ মই কেতিয়াও মানি ল'ব নোৱাৰোঁ। তুমি লাগিলে যিমানে চেষ্টা নকৰা মা, এটা কথা মন দি শুনিবা, মই বৈদেহীক ভাল পাওঁ আৰু মই তাইকে বিয়া পাতিম। মন নামাৰিবি মাজনী, যি হ'ল হ'ল আৰু। মই তোক কৈছিলোৱে নহয় অভিষেকৰ লগত বেছিকৈ মিলা মিছা নকৰিবি। আমি হ'লো সৰু মানুহ, আমাৰ দৰে মানুহে দূৰৰ সপোন নেদেখাই ভাল। এনেও সি বিদেশত থকা ল'ৰা, তোৰ মনটোনো সি কেনেকৈ বুজি পাব তয়ে কচোন? তুমি যেনেকৈ ভাবিছা সি তেনেকুৱা নহয় মা। আমি ইজনে সিজনক বহুত সন্মান কৰোঁ, বুজি পাওঁ। কিন্তু মিনতী আণ্টিয়ে কিয় বাৰু এনেকুৱা কৰিলে আমাৰ লগত? দুখীয়া হ'লো বুলিয়ে আমি কিবা সঁচা অন্তৰেৰে কাৰোবাক ভাল পাব নোৱাৰোঁ নেকি? কিনো কৰিবি এয়াই দুখীয়া মানুহৰ জীৱন। মোৰহে ভুল হ'ল, মই তোক সেইখন ঘৰলৈ পঠিয়াবই নালাগিছিলে। ইমান বছৰে একেখন ঘৰতে কাম কৰি কৰিয়ে বুঢ়ী হ'লোঁ। উলিয়াব সময়ত এবাৰো নাভাবিলে আমি কেনেকৈনো চলিম। তুমি এই ঘৰখনত যে ক'ত কি থোৱা আছে একো ধৰিবই পৰা নাই। ক'ত জানো গ'ল চাউলৰ টেমাটো? কাম কৰা মানুহ এজনীক সোনকালে বিচাৰিব লাগিব, এনেকৈ হ'লে নোৱাৰি দেই। পৰি, ঐ পৰি, আছোন ইফালে। কি হ'ল মা, কেলে এনেকৈ চিঞৰিছা? এইটো মোবাইলত ছুইগি নে জমেট' কিবা এটা আছে যে, তাৰ পৰা আজি দুপৰীয়া সাজটো অৰ্ডাৰ কৰি দেচোন। ভোক লাগিছে অ', অথনিৰ পৰা বিচাৰি ফুৰিছোঁ, চাউলৰ টেমাটোকে বিচাৰি পোৱা নাই। অ' মা, তুমি মানুহ মাৰিবা দেই। ঘৰৰ মালকিন হৈও দেখোন তুমি একোৱে নাজানা ক'ত কি বস্তু থোৱা আছে। তুমিনো বাৰু কেলে উলিয়াব লাগিছিলে বেচেৰি বৈদেহীজনী? এতিয়া মছলা পাইছা? তোৰ মুখখন যে বৰ বেছিকৈ চলে আকৌ আজিকালি। খানা অৰ্ডাৰ কৰিব কৈছোঁ, অৰ্ডাৰ কৰচোন মনে মনে। ইমান কিয় কথা ক'ব লাগে? আকৌ শিকাবলৈ আহিছে কাক কামত ৰাখিব লাগে, কাক কামৰ পৰা উলিয়াব লাগে। এক নম্বৰ বদমাছ ছোৱালী আছিলে তাই, ভালেই কৰিলোঁ উলিয়াই দিলোঁ। অঁ, এইটো সময়ত আকৌ
লাগিছে অভিষেক মায়ে বা কি কয় একো ভয় কৰিব নালাগে বৈদেহী মই আছো নহয় তুমি চিন্তা নকৰিবা বেটা তই এইবোৰ কি কৰিলি এই ছোৱালীজনী তোক মুহি পেলালে একেবাৰে অন্ধ হৈ গলি নেকি তই এই কাম কৰা ভিকহুজনীক যে বিয়া পাতি আনিলি মা পাহৰি নাযাবা বৈদেহী এতিয়া মোৰ পত্নী হয় তুমি তাইক এনেকৈ ইনচাল্ট কৰিব নোৱাৰা বৈদেহীক বিয়া পাতি অনাটো মোৰ ডিচিশ্যন হয় তুমি তাত একো ক'ব নোৱাৰা নাক কাণ কটালে আৰু ল'ৰাটোৱে ৱেলকাম টু আৱাৰ ফেমিলি ৰবা তোমালোকে পটককে সোমাই নিদিবা মই তোমালোকক আদৰিব লাগিব নহয় ল'ৰাটোৱে যে একেবাৰে নাক কাণ কটালে আৰু আমাৰ কিমান যে সপোন আছিল তাৰ বিয়াখনক লৈ কিমান ধুমধামেৰে পাতিম বুলি ভাবিছিলো কিন্তু সেই ভিখাৰীজনীকহে বিয়া পাতি আনিলে কেনেকৈ বাৰু মুখখন দেখুৱাম এতিয়া মই মানুহৰ আগত হেৰা যি হ'ল আৰু ল'ৰাই ছোৱালীক পচন্দ কৰি বিয়া পাতি আনিলে এতিয়া তাতনো তুমি মই কি কৰিব পাৰিম মানুহৰ কথা ইমান গুৰুত্ব দিব নালাগে নহয় আৰু মই জনাত ছোৱালীজনী ইমান বেয়া নহয় পঢ়াই শুনাই কথাই বতৰাই ভালেই তাইক অলপ শিকাই বুজাই ল'লে তাই আমাৰ লগত ভালকৈ মিলিব পাৰিব তুমি মিছাতেই এনেই চিন্তা কৰি আছা মা দেউতা দুপৰীয়া সাজ ৰন্ধা হ'ল আপোনালোকৰ কাৰণে বাঢ়ি দিওঁ নেকি ঐ ছোৱালী তই কি সাহসত এনেকৈ ৰুমত সোমাই আহিলি চাকৰ আছিলি নহয় চাকৰনি দৰে থাকিবি ৰুমত সোমোৱাৰ আগত নক কৰি সোমাবি বিয়া হলি বুলিয়ে নিজকে মালিকনী ভাবিব নালাগে উফ ৰাম মিনতি এনেকৈ নকবাচোন ছোৱালীজনীক মাজনী যোৱা তুমি ভাতকেইটা বাঢ়ি দিয়াগৈ আমি গৈ আছো ঠিক আছে দেউতা ইছ ৰাম ক'ৰ যে গাঁৱলীয়া এজনীক বিয়া পাতি আনিলেও মোৰ ল'ৰাটোৱে ঐ তই মোৰ ল'ৰাটোলৈ বিয়া হৈ মোৰ নাক কাণ কটাবলৈহে আহিলি নেকি হা এই ভিখাৰী আছিলি বুলিয়ে এতিয়াও বিয়া হৈ অহা পিছতো ভিখাৰী লাইফষ্টাইলে ফ'ল' কৰিবি নেকি তোৰ চকু নাই নেকি এই যে ডাইনিং টেবুলখন ওচৰতে আছে তাত বহি খাব নোৱাৰ এনেকৈ যে পকাত বহি খাব লৈছ অলপো ক্লাছ ষ্টেণ্ডাৰ্ড নাই গাঁৱলীয়া ভিকহুবিলাক ক'ৰ পৰা যে উঠি আহিলে আৰু মোৰ মূৰটো চুবাবলৈ ক'ৰবাত যাব লওঁতেই মুডটো বেয়া কৰি পেলালে এজনীয়ে বৈদেহী তুমি এনেকৈ নাকান্দিবা মই মায়ে কোৱা সকলোবোৰ কথা শুনিলোঁ মই জানো আমি দুইজনে বেলেগ বেলেগ পৰিৱেশত ডাঙৰ হৈছোঁ সেইবাবে তুমি কিছুমান কথাত খাপ খুৱাবলৈ চেষ্টা কৰিবলগীয়া হৈছে কিন্তু মই আছোঁ তোমাৰ লগত বৈদেহী মই তোমাক সকলোবোৰ কথা শিকাম আমাৰ মা মনৰ ফালৰ পৰা বেয়া মানুহ নহয় কিন্তু কিছুমান মানুহৰ কথাত আহি মায়ে তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে তুমি বিশ্বাস ৰাখা বৈদেহী খুব কম দিনৰ ভিতৰতে মায়েও তোমাক আঁকোৱালি ল'ব মই জানো মোৰো বহুত বেয়া লাগিছে তোমাক মায়ে এনেকুৱা ব্যৱহাৰ কৰা দেখি কিন্তু তুমি চিন্তা নকৰিবা বৌ দাদা আৰু মই মিলি তোমাক সকলোবোৰ কথা শিকাই বুজাই দিম বৈদেহী শুনা যিমান যি হ'লেও মোৰ ল'ৰাটোলৈ বিয়া হৈ অহাৰ পিছত তুমি এই পৰিয়ালৰে সদস্য হ'লা ঘৰৰ একমাত্ৰ বোৱাৰী তুমি জানা যে ছ'চাইটিত আমাৰ কিমান নাম আছে তোমাক বিয়া কৰাইতো মোৰ ল'ৰাটোৱে অলৰেডি ভুল কৰিলেই কিন্তু যিমান যি হ'লেও এতিয়া তোমাক সমাজৰ আগত চিনাকিটো কৰাই দিবই লাগিব নহয় জানো ধ্যান ৰাখিবা যে তোমাৰ ফালৰ পৰা আৰু আমি একো লাজ পাবলগীয়া নহয় এই পাৰ্টিটোত বহুত ডাঙৰ ডাঙৰ ফেমিলি আহিব আৰু তুমি এনেকুৱা একো মিডিল ক্লাছ কাম নকৰিবা য'ত মই লাজ পাবলগীয়া হয় এয়া চোৱা আমাৰ চাৰ্কুলৰ চবতকৈ পপুলাৰ মিনতিয়ে নিজৰ লণ্ডনত পঢ়া ল'ৰাটোলৈ বিয়া পাতি আনিলে তাই ঘৰৰে কাম কৰা বাই হেল্ল' কাম কৰা বাই কি খবৰ তোমাৰ শুনা না কাইলৈ তুমি ফ্ৰী থাকিবা নেকি আমাৰ ঘৰত যে এগালমান কাপোৰ ওলায় আৰু ঘৰ বনাই আছোঁ যে মিস্ত্ৰী যোগালী এইবিলাকৰ কাৰণে ৰন্ধা বঢ়া আৰু কাঁহী বাতি ধোৱা এইবোৰ বহুত কাম থাকে তুমি নহ'লে কাইলৈ আহি যোৱা কাইলৈৰ পৰা কামত লাগি যাবা মই তোমাক 500 টকা দিম হ'বনে অ'হ 500 টকা বেছি ক'লোঁ ন কিমান লোৱা বাৰু তুমি 200 টকাটো কৰি দিবাই চাগে ন আনিশা তুমি পাহৰি নাযাবা যে তুমি মোৰ বোৱাৰীৰ লগত এনেকৈ বিহেভ কৰি আছা তোমাক ইনভাইট কৰিছোঁ বুলিয়ে যি টি কথা ক'ব নাহিবা অলপ ভাবি চিন্তি কথা ক'বা আজি কাম কৰা বাইৰ কাৰণে তুমি আমাৰ লগত ফাইট কৰিছা মিনতি এই বাদ দে না ভাৰ্গৱী মিনতিক আমি আমাৰ হাই ছ'চাইটি চাৰ্কুলত এনেও ৰাখিব নালাগিছিল তাই যিমান ট্ৰাই কৰিলেও আমাৰ ষ্টেটাছ কেতিয়াও মেচ কৰিব নোৱাৰে আৰু এতিয়াতো তাই ল'ৰাটোৱেও নিজৰ ক্লাছ দেখুৱাই দিলে ন এই কাম কৰাজনীক বিয়া কৰাই such a disgusting family I must say Excuse me ladies you have been invited to this party as a guest but that gives you no right to disrespect my in-laws and family like that
And that too while standing on our very own premises. We will really appreciate if you can maintain your dignity and gracefully go about the situation. Otherwise, we might have to take extreme measures and throw you out of the party. বুজিটো পালেই চাগে আপোনালোকক মই কি বুজাব ট্ৰাই কৰি আছিলোঁ ইংলিছত নে আকৌ এবাৰ ৰিপিট কৰি দিব লাগে Thank you for coming. Now you can go and enjoy the party. বুৱাৰী তুমি ইমান ধুনীয়া ইংলিছ ক'ব জানা হয় মা ইংলিছ ক'ব জনাটো মই একো ডাঙৰ কথা বুলি নাভাবোঁ পিছে কিছুমান ল' মেণ্টেলিটি মানুহে এইটোকে নিজৰ ষ্টেটাছ চিম্বল বুলি ভাবে সেইকাৰণে তাহাঁতক তাহাঁতৰ লেংগুৱেজত উত্তৰ দিয়াটো বহুত দৰকাৰ আছিল এতিয়া অন্ততঃ তাহাঁতৰ মুখ বন্ধ থাকিব মই সদায় এটাই কথা মনত ৰাখোঁ মা জীৱনত আমি যিমান আগবাঢ়ি গ'লেও নিজৰ ৰুটছ কেতিয়াও পাহৰিব নালাগে য'ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ সেই স্থানটো সদায় মনত ৰাখিব লাগে ইজনৰ সিজনৰ প্ৰতি থকা সঁচা মৰম আন্তৰিকতা এইবোৰৰ কাৰণেইতো মানুহ জীয়াই থাকে সঁচাকৈয়ে বৈদেহী তুমি এজনী বহুত ভাল ছোৱালী হয় তোমাৰ দৰে ছোৱালী হাজাৰ বিচৰা হ'লেও মই ল'ৰাটোৰ কাৰণে বিচাৰি উলিয়াব নোৱাৰিলোহেঁতেন আজি তুমি যিখিনি কথা ক'লা মোৰ বহুত ডাঙৰ ভ্ৰম এটা ভাঙিলে আৰু এতিয়াৰ পৰা তুমি মোৰ বোৱাৰী নহয় তুমি মোৰ জীয়ৰী হ'লা আচ্ছা মায়ে মানে তোমাক জীয়ৰীলৈ প্ৰমোশ্যন দি দিলে মানিছোঁ দেই তোমাক বৈদেহী একেবাৰতে ডাবল প্ৰমোশ্যন লৈ ল'লা